আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত অকণমান ঠাণ্ডা বতাহ খাবলৈ চাইকেলটো পুৰা মাটিৰ তলত সোমাই দিছে আৰু চাওক কি ধুনীয়া এখন মানে আইলেণ্ডৰ নিচিনা হৈ গৈছে। চাওক এইফালে চাৰিওফালে পানী, কিন্তু আমি আইলেণ্ডৰ মাজত আছোঁ আৰু মানে পানী ক্ৰছ কৰি আহিছোঁ। চাওক পিছফালে পুৰা পানী আৰু পানী, এটা সৰু আইলেণ্ড আৰু এইফালে চাওক মানুহে পুৰা এনজয় কৰিব আহিছে। কি কৰে কি করে